Samsung Galaxy S23 এইটো আনবক্সিং কৰি লওঁ এইখিনি মানে পেকেটবিলাক কাটি লওঁ পেকৰতে ফাজ লাগিছে এইখন 5 বছৰ গ'ল মোৰ বহুত ক্লায়েণ্টৰ কনফিউজ যিয়ে জানেতো বাৰু কথা নাই জানে ইহঁতে এইফালে আপোনালোকে গ'লে পাব চিনেমা হল মেইন তো হেল্ল' এভৰিৱান আই ৱান্ট টু এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আজি বহুত দিনৰ মূৰত মানে লং ভিডিঅ' বনাব যাই আছোঁ পোহৰটো অলপমান কম হৈ আছে চাগে পোহৰটো অলপ বঢ়াই লওঁ তাৰমানে য়েছ চ' এতিয়া বেকগ্ৰাউণ্ডটো কেনে আহিছে চাব পোহৰটো অলপ বেছিকৈ আহিছেনে যে তাৰমানে দুটা বস্তু আহিছে মোৰ ষ্টুডিঅ'ত তো বস্তু দুটা আপোনালোকক দেখাম প্ৰথমটো বস্তু হ'ল এইটো আহিছে এটা ই আছে ইয়াত মই দেখাই আছোঁ আৰু এটা আহিছে বহুত স্পেচিয়েল হৈছে এইটো বস্তুটো মোৰ নহয় ভাইটিৰ বস্তু আচলতে মোক ইয়াত ৰিচিভ কৰিব দিছিল চ' মানে বস্তুটো দেখাই আছিলোঁ আপোনাক মোৰ তাতে আহিছে বস্তুটো চ' দেখাই আছোঁ আপোনালোক তো এইটো বস্তু চোৱাৰ আগতে এটা বস্তু চাই লওক এই বস্তুটো আছে ইয়াত আপোনালোকক দেখাই আছোঁ এইটো Samsung Galaxy S23 এইটো গ্ৰীণ কালাৰ হয় দেখাই আছোঁ এইটো আনবক্সিং কৰি দেখাই আছোঁ মানে অলৰেডি ফ্লিপকাৰ্টৰ ল'ৰাটোৱে মানে আনবক্সিং কৰি দিছে বস্তুটো তথাপিতো মই বঢ়িয়াকৈ ইয়াত চিল পেক মাৰি থৈ দিছিলোঁ মানে ভাইটি যেতিয়া আনবক্সিং কৰিব মানে ফিলটো পাওক তাৰমানে চ' এইটো হ'ল মোবাইলটো মই ভাবি আছিলোঁ যে বোলে এইবিলাক মানে আমিয়ে কৰিম এইবিলাক চিল পেকবিলাক খুলিম কিন্তু তাত মানে আনবক্সিং অপশ্যনটো আহে না চ' এইটো কাৰণে মানে সিয়ে খুলি দিয়ে সিয়ে অ'পেন কৰি দিছে চব চ' এইখনো সি খুলি দিছিল মই আৰু এইখন মানে আৰু মাৰি দিছোঁ নতুনকৈ চ' মোবাইলটো কেনেকুৱা লাগিছে চাওক ময়ো মানে প্ৰথমতে এইটো লৈ প্লেন কৰিছিলোঁ তাৰপিছত মানে মোৰ এইটোৰ পৰা অলপ নিচাটো মানে এইটোত গ'ল চ' মই এপেলৰটো ল'লোঁ আৰু সি এইটো ল'লে কথা নাই দুটা ঘৰতে ৰাখিব যাৰ যোনটো ইচ্ছা মানে ফটো উঠাৰ কাৰণেহে বিশেষকৈ কথা নাই বাৰু এইটো মোবাইল বহুত ভাল বহুত মানে হেণ্ডি ফোনটো এইটো যদি মানে কম্পেয়াৰ কৰোঁ মোৰ আইফোনটোৰ লগত একেই মানে আপুনি চাওক লগা হ'লে বস্তুটো একেই ইয়াত মোৰ কভাৰ লগোৱা আছে কাৰণে অলপ বেছি মোটা মোটা হৈছে কিন্তু বস্তুটো একেই হাতত লৈ মানে ফিলটো একেই হৈ আছে বহুত সৰু মোবাইলটো ধুনীয়া এইটো আৰু ছাইডৰখিনিও বঢ়িয়া পিছে ইয়াৰ লগত মানে কোনো কেবুল নাই কেবুলটো আছে কিজানি ইয়াত কেবুলটো আছে ইয়াত চাৰ্জাৰটো নাহে চাৰ্জাৰটো এক্সট্ৰা কৰি কিনিব লাগিব তো এইটো এটা বস্তু তো এইবাৰ মানে খুলিম এইটো খুলি চাওঁ এইটো পেকেটটো বহুত ডেঞ্জাৰাছকৈ কৰা থাকেতো আমাৰ তেটোৰ বস্তুবিলাক আহে চ' অলপ পেকেটটো ডেঞ্জাৰাছ থাকে মই অলপমান আনবক্সিং কৰি লওঁ এইখিনি মানে পেকেটবিলাক কাটি লওঁ কেমেৰা ধৰা মানুহ নাইতো চ' মই এইখিনি কাটি লওঁ লৈ পেলাই বস্তুখিনি দেখাই আছোঁ তো এইটো এইখিনি খুলি ল'লোঁ ভাগৰ লাগি গ'ল বাপৰে ডেঞ্জাৰাছ পেকিং থাকে একদম তো ইয়াত কি আছে এইটো এটা ইংক আছে এইখিনি বাবল ৰেপত আহে পূৰা একদম বস্তুখিনি তো আছে ইংক কাপ এইটো আছে মোৰ নতুন বস্তু এটা ইংক ট্ৰে মানে এইবাৰ অলপ ডাঙৰ ট্ৰে আনিছোঁ এইটো লেমিনেশ্যন কৰা আছে এইখিনি গুচাই দিব লাগিব এইখন অলপ ডাঙৰ আনিছোঁ আগৰখন মই দেখাই আছোঁ আগৰখন মানে এইখন আছিল সৰু আছিল ইয়াত বেছি ইংক কাপ ল'ব পৰা নাছিল ভালকৈ দেখাই আছোঁ তো আগৰখন এইখিনি আছিল চ' এইবাৰখন অলপ ডাঙৰ মানে বহুতটা ল'ব পাৰিম ইয়াত আৰু একদম সৰু ল'ব পাৰিম মিডিয়াম বিগ চবৰ কাৰণে আছে আৰু এটা বস্তু আছে আৰু কি আছিল আৰু আছে গ্ল'ভছ এইটো গ্ল'ভছ এইটো বেলেগ এখন এইটো গ্ল'ভছ তো এইখিনিয়ে বস্তু 4বিধ বস্তু আছিল এই 4বিধ বস্তু আহি গ'ল এইখিনি আনবক্সিং কৰোঁতে মানে ভাবি গ'ল ফেনটো দি লওঁ চ' এইখিনি বস্তুখিনি আছিল মোৰ আহিবলগীয়া তো মানে কি আজি অলপ আগতে মানে ক্লায়েণ্ট আছিল চ' ক্লায়েণ্টক মানে টেটুটো মই চাই দিলোঁ কিবা ক্লায়েণ্টৰ মানে আগতে অকাৰটো আছিল মানে টেটুটো দেখাব আহিছিল মোক কেনেকুৱা মানে কালাৰ আহিছে একদম ধুনীয়া কালাৰ আহিছে মই ভিডিঅ' কৰা নহ'ল বাৰু চ' ক্লায়েণ্টক কৈছোঁ যে ঘৰত গৈ মোক ফটো
বা ভিডিঅ' এটা কৰি দিব দিছোঁ যদি ক্লায়েণ্টে দিয়ে মই আপোনাৰ এইটো ভিডিঅ'ত মই এড কৰি দিম লাষ্টত তো লগতে এইটোৰ এটা বঢ়িয়া ফিল লৈ লওঁ এইখন গুচোৱা ফিলে বেলেগ নতুন মোবাইল মানে মোবাইলৰ ওপৰত যে থাকে এখন কাগজ সেইটো গুচোৱা যেন লাগে কি চাইনিং এখন ষ্টিলৰ হয় পুৰা একদম আগৰখন আছিল এলুমিনিয়াম এইখন ষ্টিলৰ কোনোবাই যদি মানে টেটু আৰ্টিষ্টে ভিডিঅ'টো চাই আছে চ' মই ৰিকমেণ্ড কৰিম এইখনক তাৰমানে এইখন বেছি মজবুত হয় ইয়াৰে এখন মানে সৰু আহে এইখিনি মান আধা আহে এইখিনি এই পুৰণাখনৰ চাইজৰ মতে আহে মই চাইজ ডিফাৰেঞ্চটো দেখাই আছোঁ চাওক এইখিনি মান এখন আহে ষ্টিলৰ আহে এইখিনি মান এখন চাওক এইটো এনেকুৱা এখন ষ্টিলৰ আহে এনেকুৱা চ' সেইখন বাই কৰিব পাৰিব নতুন কোনোবাই টেটু আৰ্টিষ্টে যদি চাই আছে ভিডিঅ'টো আৰু মানে এইখনো চলি যায় এইখন এলুমিনিয়ামৰ কিন্তু এইখন চাওক চব ভাজ লাগি গৈছে টেটু কৰোঁতে কৰোঁতে ভাজ লাগি গৈছে এইখন 5 বছৰ গ'ল মোৰ 5 বছৰ ইউজ কৰিলোঁ এইখন চ' ভাবিছোঁ এইবাৰ মানে আপডেট কৰিম এইখনলৈ কিয়নো এতিয়া মানে ইয়াত বহুত এইবিলাক আছে সৰু সৰু ইনকাপ ল'ব পৰাটো আছে চ' এইটো বেছি ভাল হয় সেইকাৰণে এইটো অৰ্ডাৰ কৰিলোঁ আজিৰ পৰা বাই বাই ইয়াক আজিৰ পৰা ইয়াত এইখিনি জেগাত প্লেচ কৰি দিম এইখিনি জেগাত প্লেচ কৰি দিম আৰু ইয়াত মই থৈ দিছোঁ বুদ্ধদেৱ চ' বুদ্ধদেৱৰ আগত মই কামখিনি কৰোঁ তাৰমানে ধুনীয়াকৈ থৈ দিছোঁ এইটো আৰু এইটো মোৰ আগৰ মেচিনটো The next day. তো হেল্ল' এভৰিৱান আজি হৈছে তাৰমানে নেক্সট ডে মানে কি সেইদিনা ভিডিঅ' কৰা নহ'ল মই মানে আজি এটা বস্তু আপোনালোকক দেখাবৰ কাৰণে মানে ভিডিঅ'টো কৰিম বুলি ভাবিছোঁ মানে টেটুত যে মানে ছানবাৰ্ণ হয় ধৰি লওক মানে ৰ'দত বেছিকৈ ওলালে কিছুমান টেটু কেতিয়াবা কি হয় কালাৰটো কম দেখা যায় তাকে লৈ তাৰমানে বহুত ক্লাইণ্টে মানে কনফিউজ হৈ থাকে যে কালাৰ অহা নাই কিবা নাই আগতে মানে আমি কোনটো চাওঁ যেতিয়া স্কিন ৰিমুভ হয় তাৰপিছত কেনেকুৱা কালাৰ হৈ থাকে আমি এইটো চাওঁ চ' তেতিয়া ঠিকে থাকে বাৰু কথা নাই তাৰপিছত কেছটো কেনেকুৱা হয় সেই টেটুটো যেনেকুৱা হৈ থাকে নহয় লাহে লাহে কালাৰটো অলপমান ডাৰ্ক হৈ থাকে 45 ডেজ লৈ তাৰপিছত তাৰমানে কেনেকুৱা হয় মানে যদি ৰ'দত তাৰমানে টেটুটো ওলাই থাকে বেছিকৈ টেটুটোত বিশেষকৈ এনেকুৱা সেই নহয় টেটুটোৰ ছাইডৰ যিখিনি স্কিন থাকে সেইখিনি মানে কি হয় ডাৰ্ক হয় তেতিয়া কালাৰটো কম দেখা পায় মই আপোনালোকক এটা এক্সাম্পল দেখাই আছোঁ এইটো চাইডক সাপোজ এইটো আপোনালোকৰ টেটু এইটো টেটু আপোনালোকৰ এতিয়া ধৰক ইয়াত এনেকুৱা ইয়াত যদি ছাইডত যদি মই অলপ যদি এনেকুৱা কৰি দিওঁ যেতিয়া মানে ৰ'দত বেছিকৈ ওলাই থাকিব ন তো ছাইডৰ স্কিনটো এনেকুৱা যেতিয়া অলপ ডাৰ্ক হৈ যাব টেটুটো মানে পাতল দেখা হয় চ' এইটোক লৈ মানে বহুত ক্লাইণ্টৰ কনফিউজ যিয়ে জানেতো বাৰু কথা নাই জানে সিহঁতে বহুতে জানেই কিন্তু যিবিলাকে নাজানে তাৰমানে মই সেইবিলাকক মানে এইটো দেখাই দিছোঁ বস্তুটো এইটো বস্তু চাই লওক এই বস্তুটো চাই লওক এনেকুৱা হয় এইটো চাওক এইটো ধৰি লওক এইখিনি আপোনালোকৰ ধৰি লওক স্কিন চ' মানে যেতিয়া ছানবাৰ্ণ হয় তেতিয়া এনেকুৱা হয় বস্তুটো এনেকুৱা একদম মই এইটো পেঞ্চিলেদি কৰিছোঁ কাৰণে ইমান বাৰু ডাৰ্ক হৈছে ইমানো নহয় কিন্তু মানে কিছু পৰিমাণেতো ক'লা হয় যেনেকৈ ধৰক আমাৰ সেই হাত তাতবিলাক যে মানে ক'লা পৰি যায় এইখিনি ৰ'দত এতিয়া যদি মোৰ এইখিনি প্লেচত যদি মোৰ টেটু আঁকা থাকে টেটুটোত কালাৰ কম অহাটো দেখাটো স্বাভাৱিক চ' মানে বস্তুবিলাক এনেকুৱা ধৰণৰ চ' ক্লাইণ্টে এইখিনি মানে গম পাব লাগে আৰু এইটো বস্তু কেনেকুৱা ধৰণৰ আপোনাৰ আৰু টেটুটো মানে কেনেকুৱা টেটুটো কৰি যোৱাৰ পিছত এটা মানে সৰু বেবীৰ নিচিনাকৈ কেয়াৰ ল'ব লাগে টেটুটোত যেতিয়া মানে ভালকৈ কেয়াৰ ল'ব তেতিয়া টেটুটোৰ কালাৰ ধুনীয়াকৈ আহিব আৰু একবাৰ সোমোৱা কালাৰ স্কিনত সোমোৱা কালাৰ পিছত যাই নাথাকে কেতিয়াও যাই নাথাকে এইটো বস্তুটো এইটো ৰং কনচেপ্ট মানুহৰ চাওক স্কিন ৰিমুভ হোৱাৰ পিছত যিখিনি কালাৰ থাকে সেইখিনি বডিতে দেখিব কালাৰ সেইখিনি কালাৰ বাহিৰত ওলাই আহিব নোৱাৰেতো ছাইডৰ স্কিনটো অলপ ডাৰ্ক হ'লে কালাৰটো অলপ কম দেখা হয় টেটুটোত আৰু স্কিনটো যেতিয়া মানে ঠিক হৈ যায় তেতিয়া আৰু নৰ্মেল হৈ যায় আগৰ নিচিনা হৈ যায় চ' এইখিনি কনচেপ্ট এইখিনি মানে এই কনচেপ্টটো মই ক্লিয়াৰ কৰি দিলোঁ যিবিলাকে মানে নাজানে যিবিলাকে জানেতো বাৰু জানে এইবিলাকে যিবিলাকে নাজানে সেইবিলাকৰ কাৰণে মই এইখিনি ভিডিঅ'টো বনাই দিলোঁ তো এতিয়া বাহিৰত দি আছে মানে বৰষুণ চ' ক্লাইণ্ট অহা কথা আছিল ক্লাইণ্টটো মানে এতিয়া বোধহয় ক'ত আহিব পাৰিব বৰষুণৰ কাৰণে চ' আৰু মই ষ্টুডিঅ'ৰ লোকেশ্যনটো এই ভিডিঅ'টোত দেখাই আছিলোঁ
এতিয়া ষ্টুডিঅ'ৰ লোকেশ্যনটো চাই লওক। এইফালৰ পৰা আপোনালোকে আহিলে ভট্টদেৱ ইউনিভাৰ্চিটিৰ পৰা আহিব পাৰিব। আহি এইটো জ্যোতিনগৰৰ ফালে যোৱা ৰাস্তা, আৰু আপোনালোকে এইফালে আপোনালোকে গ'লে পাব চিনেমা হল, মেইন চ'ক এইবিলাক পাব। তাৰপিছত আপোনালোকে চাব এই যে আপোনালোকৰ ৰাস্তাটো আছে, এইটো ৰাস্তা জ্যোতিনগৰৰ ৰাস্তাটো, এই ৰাস্তাটোৰ একদম অপজিট চাইডে, একদম আপোনালোকে চাওক অপজিট চাইডে এয়া হাইৱান টু। এই মাৰ্কেটখনৰ ভিতৰত আপোনালোকে লাষ্টৰ ৰুমটোৰ ফালে গ'লে এইটো হৈছে একদম মানে লাষ্টৰ ফালে গ'লে এইটো মোৰ ৰুমটো আপোনালোকে দেখিবলৈ পাব। তো এতিয়া মানে অলপমান কাম আছে মোৰ। এইখিনি কাম আপোনাৰ কামটো কি জানেনে, বহুত ডাঙৰ কাম একেবাৰে। এইবিলাক যে ডিজাইনবিলাক আছে এইবিলাক ইয়াত মানে লগাই থ'ব লাগিব না, এইবিলাক এনেকৈ আপোনালোকে আহিলে চাব পাৰিব ইয়াত। চ' এই মানে বহুত মই মানে লগাই থোৱাই নাছিলোঁ, ইমানবিলাক জমা লাগি আছে ইয়াত। তো এতিয়া পট কৰি মনত পৰিল যে এইখিনি মানে কৰি থ'ব লাগিব, কিয়নো মানে কাষ্টমাৰবিলাক আহিলে মানে এইবিলাক চাই ভাল পায়। মানে আগৰ টেটুবিলাক এই যিবিলাক কাষ্টমাৰ ধৰক আপোনাৰ ৰিটাৰ্ণ আহে, সেইবিলাক কাষ্টমাৰে এইবিলাক চাই ভাল পায় মানে। আৰু এটা বস্তু কি হয় মানে, সৰু ল'ৰা ছোৱালী যেতিয়া আহে ইয়াত, মানে ধৰি লওক মাক দেউতাকে টেটু বনাব বা কোনোবাই ৰিলেটিভ টেটু বনালে এইবিলাক যি আছে এইবিলাক মানে সিহঁতৰ গাত মানে এনেই ষ্টেনচিলটো মাৰি দিওঁ, মানে সেইখিনিতে বহুত ফূৰ্তি লাগি যায় সিহঁতৰ। ভিডিঅ' কৰা নাযায় এইবিলাক, কিন্তু এইবিলাক যেতিয়া মাৰি দিওঁ না মানে বিৰাট ফূৰ্তি লাগি যায় সিহঁতৰ। চ' মাজে মাজে দিওঁ আৰু এনেকৈ মাৰি, মানে এইবিলাকৰ পৰা একো এফেক্ট নাই, জাষ্ট এইটোহে মাৰি দিয়া যায়, এইটোৰ পৰানো কি হ'ব, একো নাই। চ' এইখিনি ইয়াত লগাই দিওঁ, ক'ত ক'ত লগাওঁ চাই লওঁ আৰু। জেগা তেনেকৈ নাইয়ে ইয়াত, খালী জেগা এইখিনি অলপ আছে, ওপৰৰ ফালে এইখিনি আছে, এইখিনিত আছে অলপ, এইখিনিত মাৰা জেগা আছে, বাকী নাইয়ে চব ফিল আপ। চ' মই এইখিনি মাৰি লওঁ ৰ'ব। লগাই দিলোঁ এইখিনি, এইবিলাক ঠাইত লগাই দিলোঁ আৰু য'ত যেনেকৈ পাৰোঁ। চ' এইখিনি এনেকৈ লগাই দিলোঁ। আৰু আজিৰ ভিডিঅ'টো এইখিনিতে এড কৰিছোঁ। লগ পাইছোঁ এটা বেলেগ ভিডিঅ'ত।